আৰম্ভণি ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গোটেই ভাৰতৰ ৫১খন শক্তিপীঠৰ ভিতৰত এখন হৈছে কামাখ্যা মন্দিৰ। তেনেহ'লে আহক আজি অকণমান কামাখ্যা মন্দিৰৰ বিষয়ে আলোচনা কৰোঁ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, আপোনালোকে শেষলৈকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাব। তেনেহ'লে ব'লক আজি সকলোকে জানো কামাখ্যা মা মন্দিৰটো যিটো পাহাৰৰ ওপৰত আছে সেই পাহাৰটোৰ নাম হৈছে নীলাচল। এতিয়া এই মন্দিৰটোৰ বিষয়ে এই মন্দিৰটোৰ চৌহদটো অলপ চাই লওক। তাৰপিছত মন্দিৰটোৰ ইতিহাস কি, কোনে কেনেকৈ বনাইছিল তাৰ বিষয়ে অলপ আলোচনা কৰিম। কামাখ্যা মা মন্দিৰটো এতিয়াৰ দিনতে নহয়, প্ৰাচীন কালৰে পৰা প্ৰভাৱশালী আৰু আটাইতকৈ পুৰণি মন্দিৰ হিচাপে থকা অসমৰ এটা মন্দিৰৰ ভিতৰত এটা হৈছে মা কামাখ্যা মন্দিৰ। এতিয়া মেইন কথাটো হ'ল যে মা কামাখ্যা মন্দিৰটো আচলতে বনাইছিলে কোনে? আচলতে মা কামাখ্যা মন্দিৰটো আৰম্ভণিতে বনাইছিলে নৰকাসুৰে। মানে নৰকাসুৰ মা কামাখ্যাৰ এজন বহুত ডাঙৰ ভক্ত আছিলে। মা কামাখ্যাক আৰাধনা কৰি পেলাই যেতিয়া মা কামাখ্যাক দৰ্শন লাভ কৰিলে, তেতিয়া তেওঁ এনেই আমি জেনেৰেলি কি দেখোঁ, অসুৰবিলাকে যেতিয়া দেৱতা বা ভগৱানক স্তুতি কৰি পেলাই পায়, তেতিয়া কিবা নহয় কিবা বৰদান বিচাৰিলে। তেওঁ আকৌ কামাখ্যা মাৰ ইমানেই ধুনীয়া আছিলে যে সেই সুন্দৰতাৰ তেওঁ বলীয়া হৈ নৰকাসুৰে কামাখ্যা মা বিয়া কৰিব বিচাৰিছিল। আৰু এই কণ্ডিশ্যনটোত কামাখ্যা মা যেতিয়া পৰি গ'ল, অকণমান জেনেৰেলি কৈছোঁ আৰু, তেতিয়া নৰকাসুৰক মা কামাখ্যাই এটা চৰ্ত দিলে যে এৰাতিৰ ভিতৰত এটা মন্দিৰ আৰু সেই মন্দিৰটোলৈ যাবলৈ সুবিধা কৰিব পৰাকৈ চিৰি এৰাতিৰ ভিতৰতে যাতে নৰকাসুৰে বনাব। তেতিয়া সেই মা কামাখ্যা মন্দিৰটো নৰকাসুৰে যিটো আৰম্ভণিতে বনাইছিলে, সেইটো আধা ৰাতিটো বাদ দিয়ক, আধা ৰাতিতকৈ কম সময়ৰ ভিতৰতে নৰকাসুৰে মন্দিৰটো বনাই হ'ল। তাৰপিছত আধা ৰাতি গৈ পেলাই শেষ হ'বলৈ নাপালে, তেতিয়াও বহুতখিনি কাম মন্দিৰটোলৈ যাবলৈ শ্ৰী নৰকাসুৰে অলৰেডি বনালেই। বনোৱা হয় কামটো শেষ হৈছিলে। তেতিয়াই মা কামাখ্যাই মুৰ্গীৰ সৃষ্টি কৰি লৈ পেলাই নৰকাসুৰক এটা ভ্ৰমত ফচাই দিলে যে তেওঁ এৰাতিৰ ভিতৰতে তেওঁ কাম শেষ কৰিব নোৱাৰিলে আৰু ৰাতিপুৱা হৈ গ'ল বুলি। কাৰণ আমি জানোৱেই ৰাতিপুৱাই মুৰ্গীয়ে ডাক দিয়ে, নহয় জানো? কিন্তু মা কামাখ্যা মন্দিৰটো নৰকাসুৰে যদিও বনাইছিলে, সেই মন্দিৰটো কিন্তু ভাঙি ধ্বংস হৈ গৈছিলে। এই মন্দিৰটো যদি বিশ্বসিংহ কোচ ৰাজ্যৰ যিজন প্ৰতিষ্ঠাপক বিশ্বসিংহই যদি পুনৰ নিৰ্মাণ নকৰিলেহেঁতেন, আজি হয়তো চাগে আমি মা কামাখ্যা মন্দিৰটো নাপালোহেঁতেন। তেওঁ কিয় বনালে, এতিয়া আহক আলোচনা কৰোঁ এই কাহিনীটোৰ ওপৰত। আমি যদি ইতিহাসৰ পাত লুটিয়াবলৈ যাওঁ, তেনেহ'লে আচলতে হ'ল কি, বিশ্বসিংহই সৈন্য বাহিনীৰ সৈতে নীলাচল পাহাৰত ভ্ৰমণ কৰিবলৈ গৈছিল। ধৰি লওক ছাৰ্ভে কৰিব যোৱা নিচিনাই গৈছিলে। তেতিয়া তেওঁ নিজৰ সৈন্যবিলাকৰ মাজতে ঘূৰা পকা কৰি থাকোঁতে নীলাচল পাহাৰতে তেওঁ সৈন্যবিলাকৰ পৰা বেলেগ হৈ পেলাই তেওঁ হেৰাই গ'ল। কামাখ্যা মন্দিৰত এই যিসমূহ স্তূপবিলাক আছে, সেই স্তূপবিলাককে পুৰণা মানুহবিলাকে দেৱতাৰ স্থান হিচাপে মানি লৈ পেলাই তাত পূজা অৰ্চনা কৰিছিল। এই কথা যেতিয়া বিশ্বসিংহই এজন বৃদ্ধ মানুহৰ পৰা বা এজন বয়সীয়াল মানুহৰ পৰা গম পালে যে এইখিনি দেৱতাৰ স্থান আৰু পূজা অৰ্চনা কৰা হয়, গতিকে তেওঁ যাতে নিজৰ সৈন্যসমূহক যাতে পুনৰ ঘূৰাই পাব পাৰে, তেওঁ সেইকাৰণে পূজা অৰ্চনা এভাগ আগবঢ়ালে। আগবঢ়োৱাৰ পিছত সেইমতে তেওঁ নিজৰ সৈন্যবিলাকক পুনৰ লগ পালে। লগ পোৱাৰ পিছত তেওঁ আনন্দতে মান্তি কৰিলে যে এতিয়া মই যিহেতু এইখিনি দেৱতাৰ স্থান, তেওঁ এই যে অদ্ভুত চমৎকাৰটোৰ বিষয়ে প্ৰমাণ পালে, প্ৰমাণ পাই পেলাই তেওঁ সন্তুষ্ট হৈ পেলাই এটা মন্দিৰ আগবঢ়ালে। আৰু তেওঁ এনেই আগবঢ়োৱা নাই দিয়ক, তেওঁ এটা সোণৰ মন্দিৰ আগবঢ়াম বুলি ক'লে। যেতিয়া তেওঁ আগবঢ়োৱা হৈ গ'ল, বিশ্বসিংহই কামাখ্যা মা মন্দিৰটো বনাবলৈ আৰম্ভ কৰিছিলে। খন্দা মেলা আৰম্ভ কৰোঁতেই সেই নৰকাসুৰে বনোৱা যিটো মন্দিৰ আছিল, তাৰ যিবিলাক ধ্বংস হৈ যোৱাবিলাক টুকুৰাবিলাক আছিলে, সেইবিলাক উদ্ধাৰ হ'ল। তাৰ পৰা জানিব পাৰিছিলে যে ইয়াত আগতেও এটা মন্দিৰ বনোৱা আছিল। গতিকে তেওঁ তাতেই আহোমৰ দিনৰ ইটাৰে সেই মন্দিৰটোৰ মূল ভাগটো বনালে। আৰু কোৱা হয় যে প্ৰতিটো ইটাতে বিশ্ব
কামৰূপ ৰাজ্য আক্ৰমণ কৰাৰ ফলত কি হ'ল, কামাখ্যা মন্দিৰটো মানে ভাঙি পেলাইছিল। কালাপাহাৰে পুনৰ কামাখ্যা মন্দিৰটো ধ্বংস কৰি দিয়াৰ পিছত বিশ্বসিংহৰ যি পুত্ৰ দুজন নৰনাৰায়ণ আৰু চিলাৰায়ে সেই কামাখ্যা মন্দিৰটো আকৌ পুনৰ নিৰ্মাণ কৰিছিল। আৰু এই মন্দিৰটোৰ যিটো মণ্ডপটো আছে, মূল মন্দিৰৰ পিছত যিটো মণ্ডপ আছে, সেইটো বনাইছিল ৰাজেশ্বৰ সিংহই। এইখিনি আছিল কামাখ্যা মন্দিৰৰ লগত জড়িত যিখিনি ইতিহাস, একে অতীত কালৰ পৰা কৰি আহোম বা কোচ ৰাজ্যলৈকে। এতিয়া কথাটো আন এটা কথা হৈছে মানুহৰ মুখে মুখে চলি অহা, মানে আমি সকলোৱে জানোৱেই, যেতিয়া দক্ষ ৰজাই যজ্ঞ পাতিছিল তেতিয়া গোটেই দেৱতা দেৱী সকলোকে মাতিছিল, কিন্তু মহাদেৱক মতা নাছিল। কিন্তু সেইবাবে মহাদেৱো সেই যজ্ঞলৈ যোৱা নাছিলে, কিন্তু সতী সেই যজ্ঞখনত গৈছিল। আৰু তেওঁ যেতিয়া মহাদেৱৰ অপমানবিলাক শুনিব নোৱাৰি অসহ্য হৈ পেলাই তেওঁ যেতিয়া সতীৰ দেহ ত্যাগ কৰিলে, তেতিয়া ত্যাগ কৰাৰ পিছতে আমি সকলোতে জানে মহাদেৱে খঙৰে গোটেই সতীৰ শৰীৰটো লৈ পেলাই অ'ত ত'ত ঘূৰি ফুৰিছিল। তেতিয়া লাষ্টত যেতিয়া ভগৱান বিষ্ণুৱে আহি পেলাই সতীৰ দেহটো খণ্ড খণ্ডকৈ ভাগ ভাগ কৰি পেলাই কাটিছিল, তেতিয়া প্ৰতিটো ঠাইতে এখন এখন শক্তিপীঠ নিৰ্মাণ হৈছিল। তাৰে এটা উদাহৰণেই হৈছে মা কামাখ্যা মন্দিৰ। গতিকে আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই।